রাজা তই যতেই কি নাথাকা কিয় তোক বিচাৰি বিচাৰি আনিম আৰু ইয়াতকে বেদৰ মত দিম বহুত বাহাদুৰ হৈছে বে সালা কোনো গুণ নাই বে ইয়াত তোৰ কোনো গুণ তোক বচাব নোৱাৰে দেই নীল নীল আর ইমান সাহস কি আজি ইমান ডাঙৰ হৈ গ'ল মোৰ মাটি মোৰ এৰিয়াৰ মাটি কি বেলেগৰ তাৰে বিক্ৰী কৰে মাত্ৰ ল'ৰা আৰু তোৰ দেউতাই মোৰ এক পোলাতেই প্ৰাণ ত্যাগ কৰিছিল চৌধুৰী বংশত মাতি যাব নোৱাৰে তাৰ কাৰণে যি কৰিব লাগে তাকে কৰ চিন্তা নকৰিবি ককা এই মাটি সদায় চলি অহা বংশতে থাকিব আৰু যেতিয়ালৈ মই জীয়াই আছো তেতিয়ালৈ ইয়াৰ 1 ইঞ্চি মাটিও কোনো চৌধুৰী বংশত যাব নোৱাৰে নীলতে বিক্ৰী কৰাৰ প্লেনিং কৰিছে কি বংশৰ এটাও যেন বাচি নাযায় ৰাজা আজা সেই মাটিৰ কাৰণে তেজ দিবলৈ আমি সাজু তই খালি এবাৰ ক বহুত ৰখিলি ৰাজা তোৰ ইচ্ছা ৰাখি ৰখি আছো মই সুন্দৰপুৰত 100 বিঘা মাটি লাগে কি তাত নোৱাৰো বুলি ক Hey, Baba! Ambulance, man! Ambulance! Ambulance! Bobby, Mama! Tata, por comer! Visiting boy! Por আজিৰ পৰা এই নীলৰ এটা ব্যতিক্ৰমী ৰূপ দেখিব যাৰ নাম হ'ব গুৰু